ৰিয়েল লাইফ চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। আজি মই আপোনালোকক পৃথিৱীৰ অন্যতম সুগন্ধি প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ ভাৰতৰ অসমৰ চাহ বাগিচাৰ মাজেৰে এক মনোমোহা যাত্ৰাত নিবলৈ ৰোমাঞ্চিত হৈছো। ভাৰতত ব্ৰিটিছ ঔপনিৱেশিক যুগতেই খেতি কৰা চাহৰ বাহিৰেও চাহৰ যি ইতিহাস জানো, আমি এই চাহ বাগিচাৰ মাজে মাজে অন্বেষণ কৰিব পাৰো চাহ বাগিচাটো কিছু অইন খেতিও কৰা হৈছিল। অসমৰ চাহৰ কাহিনী আৰম্ভ হৈ 19শ শতিকাৰ আৰম্ভণিতেই। আজি মই উপস্থিত আছো অসমৰ ওদালগুৰি জিলাৰ এখন সুন্দৰ চাহ বাগিচা, মাজুলী চাহ বাগিচা। এই চাহ বাগিচা চাহৰ লগতে অন্য এক ব্ৰিটিছৰ যুগতেই কৰা খেতি দেখিবলৈ পাব। অসমত চাহৰ কাহিনী আৰম্ভ হয় 19 শতিকাৰ আৰম্ভণিতে, যেতিয়া চীনৰ একচেটিয়া অধিকাৰ প্ৰতিকাৰ হিচাপে চাহ খেতি কৰাৰ হেঁপাহৰ দ্বাৰা পৰিচালিত ইংৰাজে এই অসমৰ উৰ্বৰ ভূমিত ভৰি দিলে। সুন্দৰ জলবায়ুৰ মাজত তেওঁলোকৰ এই প্ৰয়োজন অসমক বিশ্বৰ অন্যতম বৃহৎ চাহ উৎপাদনকাৰী অঞ্চললৈ ৰূপান্তৰিত কৰিবলৈ আগবাঢ়ি আহিল।